টোপনি ভাঙিলে আজি পুতি নিশাতে আহি কিবা বেয়া সপোন দেখিছে চাগে বাট কবিতা পঢ়ি আছো দেখা নাই আচ্ছা টোপনি ভাঙিলে আজি পুতি নিশাতে আহি মই কি আছই কি আচৰিত হল এই বুঢ়া বয়সত আপুনি পুথিহে পঢ়িব লাগিছে আপুনি কি কবিতা পঢ়ি আছে বুঢ়া পাইছা মোক পানী কেঁচু আৰু কালি জন্ম হৈছেহে ভালকে দাঁতেই নুবুজিছে ফাল্টু নকৰবি দেই এনে টেনচনত আছো মানুহটো কিহৰ টেনচনত আহিছা কৈ আছো না নাই কবিতাৰ টেনচন কবিতা লাগে মোক কবিতা কবিতা লাগিছে কবিতা লাগিছে মোক কলেতো হৈছে মই এতিয়া আনি দি আছো পাগলটো কিবা কবিতা আনে চা কি হল এ মদাহী চাওক চাকৰি পৰা খেদি দিয়া ভাল হ'ব নেকি চা কিয় একে পুলিচৰ ধান্দা কমিছে মাইকী মানুহৰ ধান্দা বাঢ়িছে হে সঁচাই কৈছো চা মোক এতিয়া মাতিনি কৈছে কবিতা লাগিছে কবিতা লাগিছে মই বোলো কি আছো মোৰ লগত সৰু ছোৱালী এজনী আছে কবিতা তাইক বুঢ়াটোলে কি বুলি মাতি দিও চা এই পাগল বসুমতাৰে কাৰো নাম কোৱা নাই নহয় কবিতা নামটোতো মাইকী মানুহৰ নামেই আছে এই পাগলটোক এতিয়া নুবুজালে গোটেইখন সৰ্বনাশ কৰিব মোহন তুমি বহাচোন মই তোমাক ধুনীয়াকৈ বুজাই দিম ইয়াত বহা আচ্ছা কি হৈছে মানে কি হৈছে চা মুকুতা তই আহিছি ভালে হৈছি দে কিয় তোক বিৰাট দৰকাৰ হৈছে মোৰ আছোন অলপমান কলৈ আনা এজনে আকৌ কবিতা কামোৰ দিবগে আৰু এতিয়া কবিতা কবিতা দিনা ফাইল লিখি পাৰবি না তই বাকলি আপুনি কবিতাখানে কামোৰ দিবলৈ এৰাই নাই ৰ না এতিয়ালৈকে 6-7 মান ফোনে আহিল কবিতাৰ কাৰণে আজিও বোলে দিব লাগে বসুদা আপুনি টেনচন নল'ব কবিতা এটা আপোনাক লিখি দিম তই পাৰবি তো আৰে আগতে স্কুলত কিমান কবিতা লিখি কিমান প্ৰাইজ পাই থৈছো দে লিখি দি না ভাই এই বালুং এই মোক এই পেন এটা আৰু কাগজ একেৰা দিয়েচোন মত আহিছা আচ্ছা আচ্ছা কথাটো কওঁতেহে মই গম পাইছো কি কবিতা কথাটো দে লিখি থাক শুনকচোন মানে মই কবিতা এটা গাম শুনিবচোন এই পাও মত আহিছা শুনকচোন মোক দাদা আপুনি ইয়াতে লিখকচোন মই পেন এটা আনি দিছো মত আহিছা শুনকচোন কি টানা আজোৰা কৰি আছা তই আপুনি চবকে কবিতা লিখিবলৈ দিছে মই চান্স এটা দিব নোৱাৰিছো কি চান্স কবিতা লিখা কবিতা লিখা জানা তই এ বহুত মঞ্চাই গাই ফুৰিছো দেচোন দে পঢ়ি শুনাও মই এটা গাম হা অ লাও পুলি লৰাই উলু লৰাই ইটো দেখোন কোনটো যুগৰ কবিতা এতিয়া মই নিজে উঠিছো দে পঢ়ি দে লাও পুলি লৰাই উলু লৰাই লফা হুৱাই ঘূৰাই মুঠি দিলো একেদিনাই চাফা মই নিজে উঠিছো মোক দাদা পাৰিব জানো মুকুতা হৈছি না এই 2 লাইন মান হ'ল দে পঢ়িও নচোন শুনিব ন জোনাক ৰাতি মজাং বিৰাট ধুনীয়া এইটোৱে ফাইনাল এই বাকীখিনি শুনি ল কি লিখিছে পঢ় দে শুনক জোনাক ৰাতি আকাশেৰে উৰি যায় জাক জাক হাতী আকাশেদি হাতী উৰিব পাৰে আৰে কবিতাত পাৰে এইবিলাক আধুনিক কবিতাত পাৰে হ'ব দে হ'ব ঐ বাইলুং ডিষ্টাৰ্ব নিদিবিচোন সি লিখক আপোনাক মই বেয়া পাইছো কিয় সেইখিনিতে কম আহকচোন টাইম নষ্ট নকৰিবি বুলি কৈছো এবাৰ শুনকচোন দে শুনা পাও চৰাই উৰি গল পালে নদী পা ঘৰৰ মুধাত পৰি আছে গোটেই শুক্ৰবাৰ শুক্ৰবাৰ তাই কিতাপত লিখা আছে শুক্ৰবাৰ মই কিতাপৰ পাৱাটোৰ কথা নকৈছো এইটো বেলেগ পাও মানে শুকুৰবাৰে পাৱাটো গা বেয়া আছে চৰ্দি লাগিছে গাটো জু কমি আছে সেইকাৰণে শনিবাৰহে পাৱাটো ঘৰৰ পৰা ওলাইছে তোৰ মূৰটো কবিতা কৈ আছে কবিতা এটা কৈছে সেইটোও নুশুনিছে বসুদা হৈ গল দে পঢ়ি শুনাও এয়া বিউটি এইটো এটা বেলেগ টাইপৰ কবিতা অসমীয়া ইংলিছ মিক্স এনে কবিতাটো অসমীয়াত পৰিব নে ইংলিছত পৰিব অসমীয়া ইংলিছ দুটা মিক্স আছে তই পঢ়ি শুনাও না That is a buffalo. ভাঙি আছে উই হাফেলো এটো কবিতা লিখিছে আপুনি ডক আৰু আছে ওমৰেছা
শুনিছা মই এটা কাম শুনিব হা ৰুচি শুনিবাচোন লগতে আহিছিলা কলে গুচি গলা বঢ়িয়া লগতে আহিছিলা কলে গুচি গলা আহা এতিয়া যাওঁগে বলা 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 এইটো কি কবিতা এটা মই কোন আৰু লিখা আৰু লিখা ন মই আৰু কোৱা। লিখি আছো তো। এ, শুনা, মই শুনা, লিখি আছো শুনা, না। শুনা, এ, তুমি টেবু চিধা। গুল বন্ডিং গুল বন্ডিং গুড মৰ্ণিং কলৈ যোৱা আমাৰনো কি আৰু তলতলৈকে ঘূৰিহে পুহিছো হয় নেকি বেলি যে ওলাল মই কৈছো মই ওলালো এনেকে তলতলৈকে ঘূৰি নুফুৰিবা আকৌ মই বাৰু তলত আপুনিনো কলো কলো কি কলো কলো মানে ইমান দিন কলে গৈছে মোৰ একচুৱেলি গাটো খুব বেয়া আছিলে সেইটো কাৰণে অহা নাই আচ্ছা মই কৈছো ফোন লগা কলে মই যে এতিয়া আপোনাৰ নম্বৰ দিম তাত যদি আপুনি ফোন কৰিছে আপুনি ডক্টৰৰ ওচৰলৈ যাব নালাগিছে ডক্টৰে গাড়ীয়ে যায় আপোনাৰ ওচৰলৈ আহিছে কি নম্বৰ দিয়াচোন 108 কি 108 ফোন কৰিলে যে ডক্টৰে গাড়ী আহি যায় 108 অ 108 খালি তোমাৰ কাৰণে আৰু মোৰ কাৰণে নহয় সকলোৰে কাৰণে আহিব হ'লেও মই হেপ এটা কৰিছো আৰু নালাগে ইমান ডাঙৰ হেল্প কৰিব 108 মাতিবলগীয়া হোৱা নাই ইচ 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 বেয়া লাগিলে ইচ 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 ইচ। কি হৈছে অ' বুঢ়া ইমান ইচি চাবলৈ কি হৈছে এই মেডামৰ গাটো বেয়া যে সেইকাৰণে মেডামৰ গা বেয়া আপুনি ইমান কিয় ইচিছে আছে মেডাম ছোৱালী মানুহ যে এইপিনে যদি ছোৱালী গা বেয়া ইফালে মোটা হিচা গা বেয়া হৈ যাব ঐ মুখত ঘুচা মাৰি দিম এ হ'ব খোজা মাৰিব নালাগে তাক সি ঠিক কথাই কৈছে আজিলৈকে আমাৰ ইমান গা বেয়া হ'ল জ্বৰ চৰ্দি কাহ কেতিয়াবা অফিচলৈ আহিবলৈ নোৱাৰা হ'ল কোনোবা দিনা ইচিছে পাইছে আপুনি মালেকে হিংসা খালামগ্ৰা মালাবা হাং থাপথে না থৈগোন নोङो মোৰ এইডাল কি ভাষা মাৰিছে হে এইডালেই লাজ পালে বড়ো লাগি যায় মই কৈছি আৰে কোনা নিম গাছ কাৰ ঘৰত আছে আৰে মই কেনেকৈ জানিম কাৰ ঘৰত নিম গছ আছে তই দেখোন ঠানাতে নাথাকে দিনটো পিট পিটাই ঘূৰি থাকা এইখিনি খবৰ দিবা নোৱাৰা মোক অ মই মানে মানুহৰ ঘৰে ঘৰে গছ চাই ফুৰিম কি যে কথাবিলাক কয় নহয় নিম গাছ এডালৰ খবৰ দিবা নোৱাৰে সি হোমগাৰ্ডটো কি খবৰ দিব লাগিছে মোক কওক মই দিয়া নিম গাছৰে বাপা হেৰে নিম কৈছে আপুনি কি কৰিছে এই মেডামৰ স্কিনৰ প্ৰব্লেম যে নিম পাতেদি গা ধুৱাব লাগে এষা আকৌ কি কথা কৈছে মানুহে পানী দিহে গা ধুইছে মই গছৰ পাত দি গা ধুইছে মেডামক আপুনি ছাগলী পাইছে তাত নিজে ভুলকে কৈছে মোকহে কি হ'ল বিউটি ওলো আকৌ বহীখন তাকেইতো মেডাম ক'তনো থলো জানো ক'ত থলো কি হৈছে দোষী এ আমাৰ টিউচনৰ ইংৰাজী বহীখন মনত পেলোৱাচোন ক'ত থৈছিলে তাকেইতো কিবা এটা চাব লাগে মানে থলো একেবাৰে মনত পৰা নাই দেখোন হেই এইজনী বস্তু থৈছে এঠাইত বিচাৰিছে দুঠাইত তাকে পাহৰি গলো এ তই পিনে নাহিবি না দুটা সকলো লগত কেনেকে আঁতো বাৰু চেপখাই দিয়া ঈশ্বৰ মানে নাই যোৰা এই জুই বৌ চাওঁ একোটা কথা কৈছে ইয়াতহে থৈছা এইখন লগ মাও কি হ'ল চেপখাই গৈছো এই বস্তা চোচা দি চোচাই নিছা পকাই হাত ছিঙি পেলাম তই চব কথাত ইমান উস্তাদি কিহৰ কি উস্তাদি মাৰিছো এই তই বহীখন কিয় উলিয়াই দিলি তুমি পাহৰিছা মোৰ মনত আছে কেনে উলিয়াই দিছো তোক বিচাৰিছিলে বাইদেৱে হা তোক বিচাৰিছে নেকি বাইদেৱে তোমাক বিচাৰি তুমি পাহৰিছা মোৰ মনত আছে সেইকাৰণে মই উলিয়াই দিছো প্ৰব্লেমটো ক'ত আছে প্ৰব্লেম ডালেই তই উফ ক'লে নিছা বৰ গেধেলা তুমি অহা মই তুমি গ'লো। গেধেলি আছা আহা অ, চাই ব'লা, যা, দুইটা সোমাও, আহা। যা মই থাক কোন আছে উশাহ ল'ব নোৱাৰিছো দৰ্জা খুলি দিয়ক সৰকি যামগে আৰু মানুহটো নালাগে নাকটো উলিয়াই ঐ, দিয়ক কোন ঐ? মই মই চাহ যে বেচো চব এলো মানে- কেলো ল'ৰাটো এই কি হৈছে উশাহ বন্ধ কৰি ৰাখিছে চাহ আৰু আকৌ সময় থাকাতে মই তাতে অভদ্ৰামী বাঢ়ি গৈছে হা বিউটি দিওঁতে মই এখন জেলত বহাই থৈ গৈছে চাহ অভদ্ৰামী বেছি হৈ গৈছে তহঁতৰ ওলাচোন ইয়াৰ পৰা ওলা বিউটি দিওঁতে কৈছে আজি আপুনি মোক এই চবে মানে পাগল কৰি মাৰি